হাই ফ্ৰেণ্ডছ, মোৰতো প্ৰথমটি ভিডিঅ' ইউটিউবত ৰুমাল ব্লগ চেনেলটোত। আগতে মোৰ কিবা বেলেগ কালচাৰেল কিবা প্ৰগ্ৰেম কিবা আমাৰ কলেজত দি থোৱা আছিলে। এতিয়া নতুনকৈ ব্লগটো আজি বনাম কথা ডক্টৰ ভূপেন হাজৰিকা আজি যিহেতু জন্মদিৱস আজি তেখেতৰ জালুকবাৰী স্থিত আমাৰ এই ক্ষেত্ৰত এইটো ব্লগ বনাম। এতিয়া মই মোৰ লগৰটোৰ ঘৰত আহিছোঁ, দেখাই আছোঁ আপোনাৰ লগৰটোক দেখাই আছোঁ। তাৰ ঘৰত আহিছোঁ, এয়া মই যাম এতিয়া গুৱাহাটী। আইডি বনাই আছোঁ, পিছত আকৌ সি এতিয়া ওলাই আছে আৰু মই ৰখি আছোঁ তাত লাগি। এই বাইকখনৰ চলিকেইটা কি কৰিছে, সেইখন বাইক লৈ চিপা যাত লাগি যাম। এতিয়া ওলাই আছে, ওলোৱা হ'লে আমি দুয়োটা বঢ়িয়াকৈ যাম। তাৰ ঘৰতে বহি আছোঁ এতিয়া, মই মোৰ ঘৰৰ পৰা আহিছোঁ, তাৰ ঘৰতে বহিছোঁ তাৰ ঘৰত। এতিয়া এইটো সি ওলাই আছে, এতিয়া আমি যাম আৰু বঢ়িয়াকৈ। আৰু এতিয়া সি আহি আছে, এতিয়া আমি বঢ়িয়াকৈ এতিয়া যাম ধুনীয়াকৈ। বাইক ৰেডি এতিয়া আমি যাবলৈ ওলাইছোঁ। এয়া হাই গাইছ, এয়া আহিলোঁ এতিয়া একদম বাইকখন থৈ বাছত উঠি পুৰা জালুকবাৰীত আপোনালোকে ভিডিঅ' দেখাব। বাছতো এতিয়া চাওঁ যাব পাৰি নেকি। I know I hurt you. I'm sorry I lied. But there's no mistaking this feeling inside. You are imperfect, and I don't have a clue. Baby, that's why I always run right back to you. Maybe they say I'm a drifter, and my mistakes, they can't abide. But even if this were true, I'd still give you a reason. বঢ়িয়াকৈ চিপাঝাৰ পালোঁ। এতিয়া বাইকখন থ'ম আৰু বাছত একদম এয়া এবাৰ এখন বাছত উঠিলোঁ। বাছত আহি আছোঁ, আগত ঘুমেদি মাৰি যায়, ঘুমেদি যেতিয়া আৰু বঢ়িয়াকৈ যাম। এতিয়া যাই ধুনীয়াকৈ একদম পাম যায় থাকিম আৰু এতিয়া। আৰু এয়া হৈছে এখন ধুনীয়া পাহাৰ। এই পাহাৰত ইমান ধুনীয়া মানে পৰিৱেশ, বৰ ধুনীয়া লাগে। এতিয়া আৰু বেছি নাই, আৰু অলপমান চাম। ব্ৰিজ পোৱা নাই, ব্ৰিজ পাম। ব্ৰিজত এটা অলপমান ভিডিঅ' দিম বাৰু ব্ৰিজত একদম। এইখিনিতে ৰ'ব লগা হ'ল আমাৰ বাছখন। আৰু এইফালে জালুকবাৰী চিধা আৰু সেইপিনে হাজো যায়। সেই ৰাস্তাটোতে এই ট্ৰাকখন যায়, তেতিয়া হাজো যায়। আৰু এই আৰু বেছি নাই, এই ৰঙা স্কুটিৱালা আহি আছে পিছফালে আমাৰ। আৰু বেছি নাই আৰু পাম যে সুদাকণ্ঠ সমাধিস্থল। বাহ, বঢ়িয়া লাগিব আজি 8 ছেপ্টেম্বৰ। আৰু এয়া মই ব্ৰিজ পাইছোঁ, এয়া মোটামুটি এয়া ব্ৰিজৰ ধুনীয়া একদম বঢ়িয়া পৰিৱেশ। এয়া ব্ৰিজত উঠিলোঁ। এয়া হ'ল সুদাকণ্ঠৰ মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ। আৰু বেছি নাই, ব্ৰিজ পাৰ হোৱাৰ পিছত আৰু অকণমান দেখাই পায়। ব্ৰিজ পাৰ পিছত জালুকবাৰী পায়, আৰু মোটামুটি 1 মিনিট বা 2 মিনিট গ'লে পায়। পামেই যায় এতিয়া, টেনশ্যন নাই। ধুনীয়াকৈ তাতে অলপ বনাম। বাছত মানুহ এয়া কিমান গাড়ী, ভগৱান। আৰু এতিয়া বাছৰ পৰা আমি এতিয়া নামিব লাগিব। মই নামো বাছৰ পৰা দেই, নামি লওঁ। বাছৰ পৰা নামাৰ লগত দেখা পালোঁ এখন ট্ৰেইন। বাপৰে চক বয়সত পাই গ'লোঁ ডক্টৰ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰ। বাহ, সুদাকণ্ঠ প্ৰণামো তোমাক। বাপৰে ভিতৰত সোমাম আমি এতিয়া, ভিতৰত সোমাই ভিডিঅ' দি আছোঁ। হাই ফ্ৰেণ্ডছ, অৱশেষত পাই গ'লোঁ এয়া ডক্টৰ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰ। আমি ভিতৰত আপোনাৰ পৰিৱেশ দেখুৱাই আছোঁ। আৰু এয়াই হ'ল ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সমাধি ক্ষেত্ৰৰ ভিতৰ ভাগ। ইমান ধুনীয়াকৈ সজাইছে, ইমান ধুনীয়াকৈ বনাইছে মানে বাহ। আৰু এয়া জোতা চেণ্ডেলযোৰ খুলি যাব লাগে ভিতৰত সোমাওঁতে। এতিয়া আমি খুলি যাম, জোতাযোৰ খুলি লওঁ জোতাযোৰ। খুলি লওঁ জোতাযোৰ খুলি ল'লোঁ, দুয়োটাই খুলি ল'লোঁ। সিও খুলিলে, ময়ো খুলিলোঁ। এইটো সি খুলি লৈছে, সি মোজাযোৰ পিন্ধি আছে। আৰু ইমান ধুনীয়াকৈ এইটো জুই এইটো এনি টাইম জ্বলি থাকে। এইটো একদম কাৰেণ্টত দিয়া চাগে, এইটো এনি টাইম জ্বলি থাকে। আৰু সেইটো মেইন তাতে জ্বলাইছিল, তাতে সেইটো পিছত ভিডিঅ' দি আছোঁ।
এইবিলাক ইমান ধুনীয়াকৈ ইমান ইমান নিখুঁতভাৱে বনাইছে, ইমান চাফা। তাতে চেণ্ডেলযোৰ পিন্ধি আহিব নিদিয়ে, বাহিৰত খুলি থৈ আহিব লাগে। বহুত ধুনীয়া পানীৰ ফুৱাৰা চুৱাৰা বনাইছে। আৰু আপোনালোক আহিব ইয়াত চাব, একদম বিনা টিকেট, ইয়াত একো পইচা নালাগে, একো নালাগে, জাষ্ট আহি সোমালেই হ'ল। ইমান ধুনীয়া বিনা পইচা গোটেইখন চব সৃষ্টি আজি দেখা পাওঁ। আৰু এতিয়া আমি ভিতৰত ইয়াতে সোমাম, এই প্ৰৱেশ কৰিম, ইয়াতে এইটো এণ্ট্ৰি কৰিম, ইয়াতে সোমাম। ভিতৰত কি আছে চাওঁ ব'লক, ভিতৰত কি আছে চাওঁ ব'লকচোন বাৰু। লিপ চিপ চব আছে ইয়াতে, টেনশ্যন নাই। এইবিলাক ফটো ভূপেন হাজৰিকাদেৱৰ, এইবিলাক বহুত আপুৰুগীয়া ফটো। বহুত ফটো আছে, এয়া তৰুণ গগৈৰ লগত আৰু কাৰোবাৰ লগত বহুত আগৰ এইবিলাক ফটো, এইবিলাক বহুত ধুনীয়া ধুনীয়া। এইটো কৰ্ণ অৰ্জুনৰ যিটো মাক হৈছিলে, কৰ্ণ অৰ্জুন ফিল্মখনৰ, সেইটোৰ লগত চিনেমা এখনৰ কাৰণে শ্বুটিঙত। বা ভূপেন হাজৰিকাদেৱৰ জোতা কেনেকুৱা আছিল, বা বেলেগ ষ্টাইলিছ মানুহ আছিল। আৰু এইবিলাক আছিল, এইবিলাক এয়া তেখেতে কেমেৰা লৈ আছিল কিবা এটা চিনেমাৰ শ্বুটিঙত। বহুত ধুনীয়া। আৰু কি আছে, আৰু ইয়াতে এইবিলাক লতা মংগেশকাৰৰ লগত, এইটো লতা মংগেশকাৰৰ লগত বহুত হেৰি আছিল। আৰু বহুত আছে আৰু বহুত কিমান চাওকচোন আৰু কি আছে, এইবিলাক বহুত আছে ফটো ইমান চাব। এই এখন ডিজিটেল স্ক্ৰীণ থাকে তাতে। আৰু এইয়া সুধাকণ্ঠ আৰু ভায়েক জয়ন্ত হাজৰিকা, অটো ৰিক্সা চলাওঁ আমি দুয়ো ভাই, এই গানটোৰ লগত জড়িত ফটো এখন। এই তয়ো। তাৰপিছত আৰু আছে, আৰু এইবিলাক তেজ হাজৰিকাৰ লগত, এইটো ঘৈণীয়েকৰ লগত একদম ডেকা দিনত ঘৈণীয়েকৰ লগত এইটো একেলগে ফটো উঠা ফটো আছিল। এইবিলাক আৰু বহুত আছে, মই বহুত ভিডিঅ'টো দেখাবই পৰা নাই, বহুত আছে চাব লগা বস্তু, আচৰিত হৈ যাব আপোনালোক আহিলে ইয়াতে। আৰু চবতছে আচৰিত কথাটো কি জানে, ইয়াতে যেতিয়া সোমোৱাৰ লগে লগে আপোনালোকে এনি টাইম মিউজিক গান বজি থাকে ইয়াতে। মানে বৰষুণ দিলেও কিবা দিলেও গান এনি টাইম বজি থাকে, কোনো হেৰি নাই ইয়াত। সুধাকণ্ঠ হেৰিত আমি দুটা আহিলোঁ সমাধি ক্ষেত্ৰত। ইমান ধুনীয়াকৈ চৰকাৰে আতংককাৰী কৰি বনাইছে এইটো, মানে লেখা ল'ব লাগে দেই, ভাল লাগি গৈছে বহুত। আৰু চাম এতিয়া ষ্টেপৰ ইয়াতে উঠিম, ষ্টেপত ওপৰত চাম, দুটাই চাম। এইবিলাক কি গম পাইছে না আপোনালোকে, কেনেকুৱা হ'ব পাৰে, কি বস্তু হ'ব পাৰে? এইটো হৈছে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ যি বিশেষ গীত বৃষ্টি নপাৰে অসংখ্যজনৰে গানটোৰ চিত্ৰলিপি। আৰু আছে, আৰু এইটো কি গম পাইছেনে, এইটো হৈছে মই এটি যাযাবৰ গানটোৰ নিজৰ যাযাবৰী জীৱনটো ইমান ধুনীয়াকৈ ফটোত দিছে। পেৰিছত গৈছে, ক'ৰবাত গৈছে, একদম চব জেগাত গৈছে, তাৰে যাযাবৰী জীৱন। আৰু বহুত আছে, এইবিলাক ফটোটো ঢেৰ আছে, কিমান চাব ফটো। আৰু অন্তিম শয়নত এয়া ভূপেন হাজৰিকাদেৱৰ জৰ্জ ফিল্ডত থৈছিল তেখেতক। এইবিলাক আৰু বহুত আছে, কিমান দেখাম ব'লক চাই যাবলকচোন কিমান আছে। এইয়াই ল'ৰাকেইটা লিফ্টত উঠি যাব, ইয়াতে ওপৰত যাব, ইয়াত আমিও যাব লাগিব অলপ দেৰিকৈ। আৰু এয়া বহুত আছে, এই অমৰেশ পুৰী মোগেম্বো বাচ্চা, বাপৰে ভূপেন দা কিমান কি আছিল, আচৰিত। আজিৰ যুগত থকা হ'লে ভূপেন দা কি হ'ল হয়, আজিৰ এই ছ'চিয়েল মিডিয়াৰ যুগত থকা হ'লে এইবিলাক এলবামৰ কভাৰ বেটুপাত এইবিলাক। আৰু বহুত আছে, কিমান দেখাম ব'লকচোন ব'লক চাই যাব ব'লকচোন, ক'ত কি আছে আৰু বাপৰে। আৰু ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জোতা দেখাম ৰ'ব, জোতা পেণ্ট নহয়, চাৰ্ট, এনেকুৱা টুপি এইটো আছে, চব দেখাই আছোঁ। আৰু এই গানটো হৈছে মানুহ হয় মানুহৰ বাবে, যদিহে কোনো নহয় পাৰ হয় জীৱনৰ কোবাল নদীত, পাৰ হয় তোমাৰ শেহত। এয়া নদী দেখাইছে, নাও দেখাইছে, এই গানটোৰ চিত্ৰলিপি এইটো। আৰু আছে বহুত আছে, কিমান চাব ব'লক। এই লিফ্টত যাব লাগিব, লিফ্টত যাওঁ আৰু এয়া ওপৰত আহিলোঁ লিফ্টৰ পৰা। এয়া একদম টপ ফ্ল'ৰত এইবিলাক তেখেতৰ কিতাপ গ্ৰন্থবিলাক আছে, বাপৰে। আৰু এইটো হৈছে এয়া সাজপাৰ, ভূপেন হাজৰিকাদেৱৰ সাজপাৰ, এইটো কুৰ্তা, এইটো হৈছে টুপিটো, গেঞ্জি, এয়া চাৰ্ট, পাইজামা, এইবিলাক মণিষা হাজৰিকা এইবিলাকে দান কৰিছে। আৰু এয়া তেখেতে ব্যৱহাৰ কৰা কিছু জোতা, পুৰণা হৈছে কিন্তু আছে, থৈ দিয়া আছে, সংৰক্ষণ কৰি থোৱা আছে, একদম ধুনীয়াকৈ থৈ দিয়া আছে। আৰু ইমান ধুনীয়া লাগে ইয়াত আহিলে, একদম ওপৰত এনেকুৱা ডেক'ৰেশ্যনত বনাইছে এইবিলাক বস্তু। আৰু চাওকচোন কেনেকুৱা লিফ্টৰ সুবিধা দিছে, কোনো টেনশ্যন নাই, আপোনালোকে তলত ওপৰত লিফ্টত যাব পাৰে, চিৰি নবগালেও কথা নাই, চিৰিতেও আহিব পাৰি, চিৰি নবগালেও কথা নাই, ইমান ধুনীয়াকৈ বনাইছে। আৰু আছে, বহুত আছে, কিমান চাব, বাপৰে আচৰিত।
ব'লক লিফ্টেৰে তলত যাওঁ লিফ্টটো দি অন কৰি দি তলত যাব লাগে ছুইচটো মাৰ এয়া তলত যাম এই তল পালে যায় আকৌ তলত কি আছে চাওঁ তলত আছে সমাধি ক্ষেত্ৰৰ মেইন সেইটো দেখাম ব'লক এইটো হৈছে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হোৱাৰ দিনাখনৰে পৰা জ্বলি থকা টিচাটি আজিলৈকে নুমুৱা নাই তেল দিয়ে সদায় জ্বলি থাকে ইয়াত মানুহ আছে সদায় চাকিত তেল দিয়ে জ্বলি থাকে কোনোদিনে নুমুৱা নাই সেই দিনাখনৰ পৰা ডেইলি জ্বলি থাকে ইমান ধুনীয়াকৈ এইটো বনাইছে বঢ়িয়া বহুত ধুনীয়া কি ক'ম বাপৰে বোলা আৰু চাম বোলকচোন কি আছে এইয়া ইয়াতে পানীৰ ৰাতি হ'লে বহুত ধুনীয়া লাগে লাইট চাইট দিয়া থাকে পানী ধুনীয়াকৈ একদম ওপৰলৈকে পানী যায় বহুত ধুনীয়াকৈ বনাইছে এইটো বহুত ধুনীয়া একদম চাব লগা ডক্টৰ হাজৰিকাদেৱৰ মূৰ্তি আৰু ভিডিঅ'টো শেষ কৰিম আমি ইমানতে নহয়নে বাৰু আৰু হেৰি নকৰোঁ তেতিয়াহ'লে বন্ধুসকল আজি ডক্টৰ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰৰ পৰা মই প্ৰথমটো ব্লগ ভিডিঅ' ইয়াৰ পৰা সুধাকণ্ঠৰ পৰা আৰম্ভ কৰিছোঁ প্ৰথম ব্লগটো আজি 8 ছেপ্টেম্বৰ জন্ম দিৱস বহুত মানুহৰ সমাগম হৈছে গতিকে আমিও চালোঁ বঢ়িয়া এটা পৰিৱেশ আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট আৰু শ্বেয়াৰ কৰিব যাতে সুধাকণ্ঠৰ এই সমাধি ক্ষেত্ৰত বিভিন্ন মানুহ আহিব পাৰে বহুত মানুহ আহিব পাৰে আৰু এই সমাধি ক্ষেত্ৰৰ দৃশ্যবিলাক চাব পাৰে ইমান ধুনীয়াকৈ সজাইছে চৰকাৰে ইমান ধুনীয়াকৈ হেৰি কৰিছে তেতিয়াহ'লে আজিলৈ নমস্কাৰ ইহঁতে সমাপ্ত কৰিছোঁ বাই लहद में तन्हा टूटी हुई उम्मीद लिए जाते हैं मेरे अरमान हमें किधर लिए जाते हैं